উইনষ্টন চাৰ্চিলে কৈছিল অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাতকৈ অৰ্থহীন কথা আৰু একো নাই, কাৰণ তাৰ পৰা আমি হেৰুৱাওঁ আমাৰ বৰ্তমানক। আমাৰ স্বামী বিবেকানন্দই কৈছিল খং নকৰিবা, নিজৰে সৰ্বনাশ হ'ব, অহংকাৰ নকৰিবা, পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। নিটছেই কৈছিল আমি জীৱনটো ভাল পাওঁ এই কাৰণেই, কাৰণ আমি প্ৰত্যেকেই প্ৰেমত অভ্যস্ত। সকলো ধৰণৰ প্ৰেমতেই উন্মাদনা আছে আৰু আছে যুক্তি। কবি জন মিল্টনে কয় যে মানুহৰ মন সদায় একে ঠাইতেই থাকে, কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে। দাৰ্শনিক এমাৰছনে কৈছিল এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই। সঁচাকৈয়ে তাতোকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ? ওমাৰছনে কৈছিল নিজক সদায় আনন্দত ৰাখিবা, আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল আৰু নিৰুৎসাহী মানুহৰ বাবে নহয়। ছাৰ এলবাৰ্ট আইনষ্টাইনে কৈছিল আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য। সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎস। আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰে কৈছিল জীৱনটো এক মহৎ উপহাৰ, যিসকলে জীৱনক ভাল নাপায় সেইসকলে উপহাৰ গ্ৰহণৰ অনুপযুক্ত। আৰবী এখন প্ৰবাদে কয় যে প্ৰেম তেওঁৰ সতে কৰিবা যাক তুমি ভাল পোৱা, কিন্তু বিবাহত তেওঁৰ সতে বহিবা যিয়ে তোমাক ভাল পায়। ৰাজা ৰামমোহন ৰায়ে কৈছিল এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ'বলৈ লাগে অফুৰন্ত কৰ্মশক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰক আৰু এনেকুৱাই মটিভেশ্যনেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক।